ৰেচন কাৰ্ডক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডিচেম্বৰ মাহৰ পৰা অসমত 9 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি ধন। প্ৰতি বছৰে এই অৰুণোদয় আঁচনিৰ পৰিসৰ বৃদ্ধি পাই গৈ থাকিব বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই। বছৰত আমি আৰম্ভ কৰিছিলো অৰুণোদয় আঁচনি। এই অৰুণোদয় আঁচনিৰ জৰিয়তে আমি 830 টকা এটা ফেমিলিলৈকে আমি দিয়াৰ বাবে আৰম্ভ কৰিছিলো। চাওঁতে এই অৰুণোদয়ক আমি 1250 টকালৈকে মাহত লৈ যাব পাৰিলো আৰু অহা মাহৰ পৰা অসমত আৰু 9 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি নতুনকৈ দিয়াৰ কাম আৰম্ভ কৰিম। দক্ষিণ কামৰূপৰো বহুত দুখীয়া পৰিয়াল উপকৃত হ'ব। চাওঁতে অৰুণোদয় আঁচনি প্ৰত্যেক বছৰতে সি আগতকৈ ডাঙৰ হৈ গৈ থাকে। ইপিনে অহা জানুৱাৰী মাহৰ পৰা অসমৰ 52 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। এই 52 লাখ লোকে জানুৱাৰী মাহৰ পৰাই পাব বিনামূলীয়া চাউল। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে 5 লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয়ও লাভ কৰিব। 1 জানুৱাৰীৰ পৰা এই সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা লোকসকলে। কেৱল ৰাজ্যৰ ভিতৰতে নহয়, অসমৰ বাহিৰতো চিকিৎসাৰ ক্ষেত্ৰত বিশেষ সুবিধা পাব সেই পৰিয়ালসমূহে। চৰকাৰে সিদ্ধান্ত লৈছিলে যে আমাৰ ৰেচন কাৰ্ড নোপোৱা অসমত দুখীয়া মানুহ বহুত আছে। এইবাৰ আমি জানুৱাৰী মাহৰ পৰা অসমত নতুনকৈ 52 লাখ লোকক নতুনকৈ আমি বিনামূলীয়া চাউলৰ ৰেচন কাৰ্ড দিয়া কাম আৰম্ভ কৰিম। আমাৰ ৰাজ্যখনত বহুতো দৰিদ্ৰ লোক আছে যোনে চিকিৎসাৰ বাবে তেওঁলোকে প্ৰত্যেকটো পল প্ৰত্যেকটো ক্ষণ চিন্তাত পাৰ কৰিব লাগে। এই বছৰৰ পৰা আমি সিদ্ধান্ত লৈছো অহা 1 জানুৱাৰীৰ পৰা অসমত যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড থাকিব সকলোৱে চিকিৎসালয়ত 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্যৰ বাবে সেৱা সুবিধা ল'ব পাৰিব। অকল অসমতে নহয়, অসমৰ বাহিৰত গৈও সেই সুবিধা তেওঁলোকে ল'ব পাৰিব। আজি আমি অসমৰ